হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আমাৰ এই ভিডিঅ'টোত ইউটিউবৰ ইতিহাসৰ বিষয়ে কিছু কথা জানিম। লগতে মই যি জানো আপোনালোকৰ লগত সেই কথা শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। চ' সেয়েহে আপোনালোক যদি মোৰ চেনেল নতুন হয়, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনত প্ৰেছ কৰি ল'ব, যাতে ভিডিঅ'বোৰৰ যোৱা নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। ঠিক আছে। ইউটিউবৰ জন্ম হৈছিল আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰত 2005 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে। মানে অনলাইনলৈ প্ৰথম কি কৰি দিয়া হৈছিল, ইয়াক মুকলি কৰি দিয়া হৈছিল। লগতে ইয়াৰ সৃষ্টি ইয়াক যোনে বনাইছিল পে'পলৰ 3জন কৰ্মচাৰীক বনাইছিল, আৰু ইয়াক প্ৰথমে তেওঁলোকে ভিডিঅ' শ্বেয়াৰিং ৱেবছাইট হিচাপে ইয়াক কি কৰা হৈছিল, অ'পেন কৰা হৈছিল। আৰু ইয়াক যোনে ব্যৱহাৰ কৰা কি কৰিব পাৰিছিল, নিজৰ ভিডিঅ' আপলোড কৰিব পাৰিছিল আৰু শ্বেয়াৰ কৰিব পাৰিছিল, লগতে কণ্টেণ্ট চাব পাৰিছিল। আৰু ইউটিউবৰ প্ৰথম যিটো ডমেইন নেম আছিল, সেইটো আছিল www.youtube.com। আৰু ই পোনপ্ৰথমে ইণ্টাৰনেটত সক্ৰিয় হৈছিল, মই ইতিমধ্যে কৈছোঁ, 14 ফেব্ৰুৱাৰী 2005 চনত। আৰু প্ৰথম ফাউণ্ডাৰ আছিল, ইয়াক যোনে নিৰ্মাণ কৰিছিল, ছেড হাৰ্লি আছিল, ষ্টিভ চেন আৰু জাভেদ কৰিম। এই তিনিজন লোকে কি কৰিছিল, ইউটিউবটো তেওঁলোকে ইণ্টাৰনেটত কি কৰিছিল, মুকলি কৰিছিল। আৰু এপ হিচাপে ইয়াক 23 এপ্ৰিল 2005 চনত ইয়াৰ নাম টিউন ইন হুকআপ নাম দিয়া হৈছিল। আৰু ইয়াৰ এটা কনচেপ্ট আছিল যে অনলাইন ডেটিং ছাৰ্ভিচ কি কৰিব, তেওঁলোকে প্ৰভাইড কৰিব। চ' সেয়েহে এনেদৰে ইউটিউবৰ কি কৰি আহিল, আগবাঢ়ি আহিল গোটেই পৃথিৱীলৈ, আৰু লাহে লাহে কি কৰিব ধৰিলে, গোটেই পৃথিৱীতে বিয়পি পৰিব ধৰিলে। ইউটিউবৰ প্ৰথম যিটো ভিডিঅ' আছিল, সেই ভিডিঅ'টোৰ টাইটেল আছিল মি এট দ্য জু, আৰু ইয়াৰ ভিউজ আছিল 85 মিলিয়ন আৰু লাইকছ আছিল 2.7 মিলিয়ন। আৰু ইয়াক আপলোড কৰিছিল জাভেদ কৰিম, যিজন নেকি ফাউণ্ডাৰ হয় ইউটিউবৰ। আপোনালোক যিহেতু জানেই যে গোটেই প্লে' ষ্ট'ৰ যিবোৰ এপছ আছে, সেই এপছবোৰে কিহৰ কাৰণে আগবাঢ়ি আহে, বিজনেছৰ কাৰণে, বিভিন্ন ধৰণৰ বিজনেছ বঢ়াবৰ কাৰণে কি কৰি আহে, তেওঁলোক আগবাঢ়ি আহে। চ' আৰু ইউটিউবকো কি হৈছিল, ঠিক সেইদৰে বিজনেছ বঢ়াবৰ কাৰণে ফাণ্ডৰ প্ৰয়োজন হৈছিল। আৰু নৱেম্বৰ 2005 চনত চিকুৱেৰ কেপিটেল, যিটো আমেৰিকাৰ ইনভেষ্টমেণ্ট ফাৰ্ম হয়, তেওঁলোকে ইয়াত প্ৰথমতে $3.5 মিলিয়ন কি কৰিছিল, ইনভেষ্ট কৰিছিল। ঠিক তেনেদৰেই গুগলে কি কৰি আহিল, ইউটিউবে আগবাঢ়ি আহিল। অৱশেষত কি কৰিলে, বহুতো সংঘৰ্ষৰ অৱশেষত 2006 চনৰ 9 অক্টোবৰত গুগলে ইয়াক 1.65 বিলিয়নৰ কিনি লৈছিল। আৰু তাৰপিছৰ পৰা কি কৰিব ধৰিলে, গুগলে ইয়াক কি কৰিব ধৰিলে, মেইনটেইন কৰিব ধৰিলে। ভাৰতবৰ্ষৰ ইউটিউবৰ লঞ্চ ডেট আছিল মে' 7,